তো গুড মৰ্নিং গাইজ, লগতে হেপী সৰস্বতী পূজা সকলোকে। আৰু প্ৰত্যেক বছৰে মই সৰস্বতী পূজাত বিভিন্ন স্কুল কলেজৰ পৰা আপোনালোকক ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰোঁ। আৰু এইবাৰো সৰস্বতী পূজা উপলক্ষে দুখন স্কুলত গৈ আছোঁ। তো সেই স্কুল দুখনত অলপমান বেলেগতকৈ বেলেগ ধৰণে আয়োজন কৰে পূজাটো, মানে কিবা কিবি অনুষ্ঠান হয় তাতে। আৰু সেই স্কুল দুখন আমাৰ ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ মান দূৰত হ'ব। আৰু আজি মোৰ লগত কোনো নাই, অকলে পুৰা গৈ আছোঁ। আৰু পূজাৰ দিনাখন আপোনালোকে ৰাস্তাত কিবা দেখা পাওক নাপাওক, ধুনীয়াকৈ সাজি কাচি অহা ষ্টুডেণ্টবিলাকক এনেকৈ দেখা পাব, ছাত্ৰ ছাত্ৰীবিলাক। আৰু এইখন এখন স্কুল আছে শলমাৰীৰ, তো ইয়াৰ আগতো আছে এইবিলাক। আৰু এনেকৈ স্কুল কলেজত মানে ষ্টাইল কৰি অহা চান্সটো সদায় নাপায় না, তো দুই একদিন যি পায় তামাম ষ্টাইল কৰি আহে অকল। আৰু সকলোৱে ষ্টাইল কৰিলেও মই উইদাউট ষ্টাইল মাকৰি বজাৰ আহি পালোঁ। তো এইখন হৈছে নতুনকৈ বনাই থকা ফ্লাইঅভাৰখন। আৰু এতিয়া এই ফ্লাইঅভাৰৰ তলেৰে 1 কিলোমিটাৰ মান গ'লে সেই স্কুল দুখন গৈ পাম। আৰু এয়া মাকৰি বজাৰ মানে সপ্তাহত দুদিনকৈ বহে, বুধবাৰ আৰু ৰবিবাৰ তামাম বজাৰ হয়। আৰু ইয়াত সকলো লোকেল বস্তু পায়, মানে শাক চব্জিৰ পৰা আৰম্ভ কৰি। তো আপোনালোকে আহিব পাৰে কেতিয়া। আৰু সন্মুখত এয়া হৈছে তপন ছাৰ, মানে ছাৰে মোক বহুত দিনৰ পৰা মাতি আছিল স্কুলখনলৈকে। তো এতিয়া বলক ছাৰৰ লগত গৈ আপোনালোকক ধুনীয়াকৈ স্কুলখন দেখুৱাই দি আছোঁ। আৰু মোৰ লগত এয়া তপন ছাৰ আছে, মানে তপন ছাৰে স্কুলখনৰ হেড টিচাৰ হয়। তো ছাৰ, এনে আপোনালোকৰ স্কুলখন কিমান চনত স্থাপিত? আমাৰ স্কুলখন 1964 চনত স্থাপিত। এইখন অতি পুৰণি স্কুল। অ'কে। তো ঠিক আছে, এতিয়া ভিতৰত গৈ আপোনালোকক স্কুলখন দেখাই। আৰু এই স্কুলখনত যিজন প্ৰধান শিক্ষক, মানে তপন ছাৰ এজন কৃতি শিক্ষক হোৱাৰ লগতে তেখেতে কেন্দ্ৰীয় চৰকাৰৰ পৰা চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। আৰু আজি যিহেতু সৰস্বতী পূজা, তো সেইবাবে ধুনীয়াকৈ এনেকৈ গেট লগাই থৈ দিছোঁ। আৰু ইয়াত লিখা আছে তাৰাইবাৰী প্ৰাথমিক বিদ্যালয় আদৰিছোঁ বুলি লিখিছে। এতিয়া বলক ভিতৰত যাওঁ। আৰু গেটখনেৰে প্ৰৱেশ কৰি এটা বস্তু দেখি সঁচাকৈ বহুত ভাল লাগিল। মানে এইখন যদিও এখন স্কুলৰ পূজা, তথাপিও গাঁৱৰ মানুহবিলাক চাওক কি ধুনীয়াকৈ ওলাই আহিছে। মানে এনেকৈ সকলোৱে যেতিয়া লগ লাগি কিবা এটা কাম কৰা যায়, সঁচাকৈ বহুত ভাল লাগে। তো প্ৰথমতে আপোনালোকক পূজাখন দেখাই দিছোঁ, তাৰপিছত স্কুলখনত কি আছে বা কেনেকুৱা ধৰণৰ স্কুলখন সেইখিনিও আপোনালোকক দেখাই। আৰু মোৰ আহোঁতে যিহেতু লাগাতকৈ অলপমান বেছি দেৰি হৈ গ'ল, গতিকে এওঁলোকৰ পূজা পাঠ গোটেই শেষেই হৈছে। তথাপিও একবাৰ সেৱা কৰি লৈছোঁ, আপোনালোকে মোবাইলৰ থ্ৰু দি একবাৰ সেৱা কৰি লওক। তো এওঁলোকৰ পূজা হৈ গ'ল, কিন্তু কিছুমান কাৰ্যসূচী এতিয়াও আছে। তো ছাৰ, কি আছে আৰু? আমাৰ পূজাৰ দ্বিতীয় কাৰ্যসূচী হৈছে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা। মানে এইখন স্কুলৰ পৰা ওলাই যোৱা কিছুমানে ধৰক মেট্ৰিক ভালকৈ পাছ কৰিছে, কিছুমানে হাই ছেকেণ্ডেৰী ভালকৈ পাছ কৰিছে, কোনোবাই BA, কোনোবাই MA ভালকৈ পাছ কৰিছে। তো তেনেকুৱা ষ্টুডেণ্টখিনিক এটা সম্বৰ্ধনা অনুষ্ঠান মানে এওঁলোকে অনুষ্ঠিত কৰে সৰস্বতী পূজাৰ দিনা। আৰু ইয়াত যিখিনি ষ্টুডেণ্টক সম্বৰ্ধনা জনোৱা হৈছে, এইটো 2022 চনলৈকে আছিল ন? হয়। 2022 চনলৈকে আছিলে। আৰু 2025 চনত এগেইন মানে কৰা হ'ব ন? হয়। 2025 চনতেই কৰা হ'ব। আৰু লগতে ছাৰে আজি আৰু এটা ঘোষণা কৰিব, যিখিনি ষ্টুডেণ্ট ইয়াত পঢ়ি আছে সেইখিনিৰ কাৰণে এটা ঘোষণা কৰিব। কি ছাৰ এইটো? যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ত নিয়মীয়া অৰ্থাৎ সৰ্বোচ্চ যিসকলে উপস্থিতিত ভাল, তেওঁলোকৰ দুজনক আমি মোৰ ফালৰ পৰা অৰ্থাৎ প্ৰধান শিক্ষকৰ ফালৰ পৰা পুৰস্কাৰ দিয়া হ'ব। আৰু তপন ছাৰে যিটো পদক্ষেপ হাতত লৈছে, মোৰ মতেদি প্ৰতিখন স্কুলে এনেকুৱা পদক্ষেপ হাতত ল'ব লাগে। মানে এটা পুৰস্কাৰ দি যদি ষ্টুডেণ্টৰ এটেণ্ডেঞ্চটো যদি বঢ়াব পাৰি, তেতিয়াহ'লে ষ্টুডেণ্টখিনিৰ কাৰণে বহুত মানে সুবিধা হ'ব। আৰু এবাৰ আপোনালোকক অফিচ ৰুমটো দেখাই দিছোঁ, য'ত তপন ছাৰে বহে। তো এইটো হৈছে অফিচ ৰুম এনেকুৱা। আৰু অফিচ ৰুমত ধুনীয়াকৈ এনেকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাকৰ ফটো এনেকৈ লগাই থৈ দিছে। আৰু এইবিলাক বহুত ধৰণৰ কিবা কিবি আছে আৰু অফিচ ৰুমত। আৰু এয়া হৈছে তপন ছাৰ, আৰু লগতে বাইদেউৰ ফটো এনেকৈ লগাই থৈ দিছে। তো স্কুলখনৰ অফিচ ৰুমৰ পৰা আৰম্ভ কৰি ক্লাছৰুম সকলোখিনি ঠিকেই আছে, কিন্তু যিটো মধ্যাহ্ন ভোজন বনোৱা হয়, দুপৰীয়াৰ সাজ, তো সেই মানে এই বস্তুটো ভাঙি গৈছে। কেতিয়া ভাঙিছিল এইটো? আজি যোৱা 3 বছৰমান আগতেই প্ৰচণ্ড ধুমুহাৰ ফলত এইটো ভাঙি যায়। এইটো বনোৱা হোৱা নাই নেকি ছাৰ? ভঙা নাই, তেনেকৈ বিভাগীয় ফালত নিবেদন কৰা হৈছে যদিও আজিলৈকে মঞ্জুৰি পোৱা নাই। তো আমি বিকল্প হিচাপে শ্ৰেণীকোঠা এটাত আমি মধ্যাহ্ন ভোজন নিয়মীয়া কৰি আছোঁ। যথেষ্ট কষ্ট হয়। আমি চৰকাৰৰ ওচৰত আবেদন জনাওঁ আজিৰ জৰিয়তে যে অন্ততঃ আমাক এই সুবিধাটো যাতে সোনকালে কৰি দিলে ভাল হয়। আৰু আজিৰ পৰা 3 বছৰ আগলৈকে এইটো এটা পাকঘৰ আছিল, কিন্তু বৰ্তমান চাওক টিনপাতবিলাকো নাই, কাষৰ ৱালবিলাকো ভাঙি গৈছে, মানে এটা বেয়া অৱস্থাত আছে। তো চৰকাৰে যদি পাৰে তেওঁলোকক অলপমান সোনকালে ঠিক ঠাক কৰি দিলে সকলোৰে সুবিধা হয় ষ্টুডেণ্টখিনিৰো। আৰু এইপিনে সৰস্বতী পূজাৰ খিচিৰি বনাই আছে দাদাহঁতে। তো দাদাহঁতে কিমান সময় লাগিব? 2 ঘণ্টামান লাগিব। মানে 2 ঘণ্টামান পিছত খাব পাৰিম আৰু আমি খিচিৰি। তো দাদা, আজি খিচিৰিৰ লগত আৰু কি আছে? এই চব্জি আৰু এই বিলাহী টপ আছে আৰু পাপৰ চাপৰ আছে। পাপৰ চাপৰ বঢ়িয়া, খাই যাব লাগিব আজি। তো খিচিৰি খোৱাৰ আগতে আপোনালোকক এটা ডেন্স দেখাই দিছোঁ, যিটো ডেন্স ইয়াত পৰা ষ্টুডেণ্টখিনি কৰিব। মানে সৰু ল'ৰা ছোৱালীবিলাক আহিছে নহয়, তো সিহঁতে কৰিব এটা। তো এইখন স্কুলত সৰস্বতী পূজাৰ দিনাখন অকল পূজাই নহয়, ইয়াত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা দিয়া হয়, লগতে বিভিন্ন কাৰ্যসূচী থাকে। আৰু সকলোতকৈ আকৰ্ষণীয় এটা অনুষ্ঠান থাকে, মানে সেই চকুত কাপোৰ বান্ধি যে হাৰি ভঙা প্ৰতিযোগিতা যে সেই কৰে আৰু। তো সেই অনুষ্ঠানটো ইয়াতো হয়, কিন্তু হাৰিত ঠাইত ইয়াত ড্ৰাম আছে। তো ছাৰ, এইটোত মানে ষ্টুডেণ্টে নকৰে নেকি? হয়, এইটো আমাৰ ৰাজ্যৰীতকৰণৰ কাৰণে এই অনুষ্ঠানটো প্ৰতি বছৰে এই খেলটো পতা আছে। আৰু তপন ছাৰে যিখিনি পদক্ষেপ হাতত লৈছে, তো আপোনালোকে অসমৰ খুব কম স্কুলত সৰস্বতী পূজাৰ দিনাখন এনেকুৱা অনুষ্ঠান দেখা পাব। মানে হাৰি ভঙাৰ পৰা আৰম্ভ কৰি কৃতি ছাত্ৰ ছাত্ৰী
ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সঁচাকৈ বহুত ভাল লাগিছে আৰু এতিয়া অলপমান আপোনালোকক খেলখন দেখাই দিছোঁ তো এইবিলাক খেল মানে চাই থকাটো বহুত ৰিক্সি মানে কাৰ মূৰত কোব পৰে কোনো ঠিক নাই আৰু এই খেলটোত মানে যদি নাকটো অকণমান দীঘল থাকে তেতিয়াহ'লে এডভান্টেজ পোৱা যায় মানে সেই নাকৰ এনেকৈ তলেৰে মানে দেখা পোৱা যায় না তো তেনেকৈ অলপমান নাক যদি দীঘল আছে সিহঁতে মানে পুৰস্কাৰ পাবই ইয়াত তো বাইদেউ ঠিকে চেষ্টা কৰিছিল কিন্তু অলপ কাৰণে মিছ হৈ গ'ল আৰু এতিয়া নেক্সট আহি আছে এই বাইদেউ আৰু এবাৰ কাপোৰখন বান্ধি দিয়াৰ পিছত এনেকৈ যেতিয়া 20 পাকমান ঘূৰাই দিব নহয় তো তাৰপিছত আপুনি কোনফালেদি গৈ আছে নিজে গম নাপাব কিন্তু এই বাইদেউক চাওক না কি গপচত গৈ আছে মানে দেখাই পাই আছে নেকি অলপ অলপকৈ কি গপচত গৈ আছে চাওক না তো বাইদেউ আপুনি দেখা পাইছে নেকি কিবা একদম ইজি আহি কোবাল আৰু সন্মুখত সেয়া অঞ্জুমণি বাইদেউ মানে স্কুলখনৰ শিক্ষয়িত্ৰী হৈ এখেত তো এতিয়া বাইদেৱে এবাৰ চেষ্টা কৰি চাব তো বাইদেউ পাৰিব না আপুনি কি হয় নাজানো আৰু চেষ্টা এটা কৰি চাব বিচাৰিছো অ'কে তো চিধাই যাই থাকক আপুনি তো বাইদেউক চিধাকৈ যাব দিছিলোঁ কিন্তু বাইদেউ ইমান বেকাকৈ গৈছে তো ড্ৰামটো আছে এইপিনে আৰু বাইদেউ গৈছে সেইটো চাইডে এনেকৈ তো 2-3 বাৰমান চিধা কৰি দিয়া হ'ল তথাপিও বাইদেউ নোৱাৰিলে আৰু শেষত চাহ আৰু প্ৰসাদ একেলগে খাই ল'লোঁ আৰু নেক্সট এতিয়া গৈ আছোঁ দাৰিদুৰি এম ই তো এইখনে আছিল তাৰাইবাৰী প্ৰাথমিক বিদ্যালয় আৰু সঁচাকৈ এই স্কুলখনলৈকে আহি মোৰ বহুত ভাল লাগিল মানে পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া স্কুলখন আৰু সঁচাকৈ সৰস্বতী পূজা এনেকৈ আয়োজন কৰিব লাগে মানে পুৰা গাঁও জড়িত হৈ আছে পুৰা ৰাইজ জড়িত হৈ আছে তো এনেকুৱা হ'লে আচলতে ভাল লাগে পূজাবিলাক আৰু এনেদৰে আহি পাই গ'লোঁ দাৰিদুৰি MV স্কুল আৰু সন্মুখত এয়া হৈছে প্ৰধান শিক্ষয়িত্ৰী বাইদেউ তো বাইদেউক চিনাকি কৰি দিছোঁ আৰু মোৰ লগত এই স্কুলখনৰ এনে প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে তো বাইদেউ এনে আপোনালোকৰ স্কুলখন কিমান চনত স্থাপিত কৰা 1967 চনত হয় তো প্ৰায় 56 বছৰমান পুৰণি এখন স্কুল আৰু এইখন হৈছে স্কুলৰ ৱাল মেগাজিন য'ত ষ্টুডেণ্টবিলাকে কিছুমান বস্তু আঁকি থৈ দিছে কিছুমান বস্তু ইয়াত লিখি থৈ দিছে মানে সঁচাকৈ বহুত ভাল লাগিছে আৰু এই ৱাল মেগাজিনৰ লগতে ইয়াত ধুনীয়াকৈ এইবিলাক ফুলৰ গছ ৰুই থৈ দিছে মানে অফিচ ৰুমৰ সন্মুখখিনি ধুনীয়াকৈ এনেকৈ সজাই ৰাখিছে আৰু স্কুল এখন যেতিয়া এনেকৈ সজাই মিলাই ৰখা যায় নহয় তেতিয়া মানে পৰিৱেশটো বহুত ধুনীয়া হয় আৰু এই যিখন বৰ্ড দেখি আছে আপোনালোকে তো এই স্কুলখনত যিমানকেইজন শিক্ষক শিক্ষয়িত্ৰী আছে সকলোৰে ফটো আৰু নামবিলাক লিখা আৰু মোৰ লগত এই অপূৰ্ব ছাৰ আছে তো ছাৰ আপুনি কিমান বছৰৰ পৰা আছে ইয়াত মই 1999 পৰা 1999 পৰা ইয়াতে আছে মানে 25 বছৰ হৈ গ'ল আপোনাৰ আৰু অফিচ ৰুমৰ কাষৰ এই ৰুমটোত ষ্টুডেণ্টখিনি বহুত কিবা কিবি বোলে বনাই থৈ দিছে তো সেইখিনি একবাৰ আপোনালোকক দেখাই দিছোঁ আৰু এই স্কুলখনত আহি এটা বস্তু দেখি ভাল লাগিল মানে ইয়াত যে এনেকুৱা বাঁহৰ কাপ বা এনেকুৱা যে নাঙল দেখি আছে তো এই সকলোবিলাক ইয়াত পৰা ষ্টুডেণ্টখিনিয়ে বনায় আৰু বস্তুবিলাক ইমান ফিনিচিঙেৰে বনাইছে চাওক না একদম অৰিজিনেল যেনে লাগে আপেল বা এইবিলাক যে বনাইছে আৰু ইয়াৰ নাঙল বনাই থৈ দিছে এনেকৈ চাওক না কি ধুনীয়াকৈ বনাইছে মানে ভাল লাগিছে সঁচাকৈ আৰু এওঁলোকে এইটো ৰুমতে পূজা কৰিছিল পূজাটো শেষ হৈ গ'ল আপোনালোকৰ পূজা শেষ হৈ গ'ল তথাপি এবাৰ মূৰ্তিটো দেখাই দিছে তো সন্মুখত এইটো হৈছে সৰস্বতী মাৰ মূৰ্তিটো তো ধুনীয়াকৈ একবাৰ আপোনালোকক দেখাই দিলোঁ মোবাইলৰ থ্ৰুদি এনেকৈ সেয়া কৰি লওক আৰু এইটো হৈছে এওঁলোকৰ স্মাৰ্ট ক্লাছৰুম য'ত মানে প্ৰজেক্টৰৰ সহায়ত এনেকৈ বৰ্ডত হেৰি কৰি এনেকৈ শিকোৱা হয় আৰু এতিয়া সকলো ৰেডি খিচিৰি খাবৰ বাবে আৰু মই অলপমান খিচিৰি খাই নেক্সট ছাৰৰ ঘৰত যাব তো এইটোৱে আছিল সৰস্বতী পূজা উপলক্ষে বনোৱা এটা সৰু ভিডিঅ' তো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানে ধন্যবাদ